হেল্ল' এভৰিৱান, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাই মোৰ ফালৰ পৰা দীপাৱলী অলেখ শুভকামনা আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এইফালে আমাৰ ভাইটিয়ে এডাল কলগছ পুতি দিলে আৰু কলগছৰ তলডোখৰ ধুনীয়াকৈ পানী আৰু মাটিৰে লেপন দি আছোঁ। আৰু এনেকৈ শৰাই ইয়াতে দিব লাগিব যিহেতুকে, সেইবাবে মই ধুনীয়াকৈ কলগছৰ তলডোখৰ এনেকৈ মাটি আৰু পানীৰে লিপি আছোঁ। চাওকচোন বাৰু। আৰু এয়া মোৰ কলগছৰ তলডোখৰ ধুনীয়াকৈ মোচা হৈ গ'ল। আৰু এতিয়া কাষত পৰি থকা পাতকেইখন পেলাই দিওঁ। এনেকৈ পাতকেইখন ভাঙি ধুনীয়াকৈ তাৰ পৰা আঁতৰাই পেলাই দিলোঁ। পাতকেইখন পেলাই দিয়ে বাৰীলৈ বুলি শৰাই দিবৰ কাৰণে আৰু বুট খাবৰ বাবে মই পাত কাটিবলৈ আহিলোঁ। আমি যিহেতুকে গাঁৱলীয়া মানুহ, আমাৰ নৈবন্ধ আকৌ কলপাততহে দিয়ে দেই। আৰু সেয়ে আমি কলপাতত দিম। এনেকৈ কলপাত কাটিলোঁ। কলপাতখন বুটলি লৈ আৰু যিহেতুকে আমাক পাণ লাগিব আৰু পাণৰ কাৰণে এনেকৈ জঁপিয়াই পাণ পাৰিলোঁ, কাৰণ লগ নাপায়। যিহেতুকে গাঁঠীয়া মানুহ এনেকৈ পাণটো ধুনীয়াকৈ ছিঙি ল'লোঁ। আৰু এনেকৈ ধুনীয়াকৈ শৰাই যোগাৰ কৰি লৈ মই এনেকৈ ৰংগোলী আঁকাত লাগি গ'লোঁ। আৰু ৰংগোলী আঁকিবলৈ ভালদৰে নাজানো, এনেই চেষ্টা কৰি চাইছোঁ আৰু কেনে হৈছে আপোনালোকে ক'ব দেই। আৰু আপোনালোকে মোৰ ৰংগোলীটো দেখি একদম নাহাঁহিব দেই। আৰু এনেকৈ মই ৰংগোলী আঁকিবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ ৰংগোলী আঁকিছোঁ। মোৰ ৰংগোলীটো কেনেকুৱা হৈছে আপোনালোকে জনাব। আৰু মোক বহুত ভাল হোৱা নাই মোৰ ৰংগোলীটো চাই। আকৌ আপোনালোকে একদম নাহাঁহিব, কাৰণ হাঁহিলে মোৰ দুখ লাগিব। যেনে তেনে চেষ্টা কৰি আঁকিছোঁ। আৰু এনেকৈ চাকিখোৰ জ্বলাই শৰাইখন আগবঢ়াই দীপাৱলীৰ ওচৰত বৰণ জনাই এনেকৈ মছজিদ দেৱালী উদযাপন কৰিছোঁ। আৰু এই চাকিখোৰা যেনেকৈ জ্বলি আছে, আপোনালোকৰ জীৱনটো যাতে তেনেকৈ আনন্দময় আৰু উজ্জ্বল হৈ জ্বলি থাকে, তাকে মোৰ ফালৰ পৰা সকলো ছাবস্ক্ৰাইবাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেকৈ মই অলপ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আপোনালোকে মোৰ ৰংগোলীটো কেনে হৈছে কমেণ্ট কৰি জনাবচোন দেই। আৰু এইটো হৈছে ফাইনেল লুক। আৰু ইফালে মই ৰংগোলী যে বনাইছিলোঁ, তাৰ দুপাশে এনেকৈ ধুনীয়াকৈ চাকি জ্বলাই দিছোঁ, কাৰণ অলপ উজ্জ্বল হ'ব লাগিব ন, আৰু ভাল হ'ব লাগিব, সেইবাবে এনেকৈ ধুনীয়াকৈ দি দিছোঁ। ভাল লাগিছেনে বাৰু? ইফালে চাকিকেইখৰ জ্বলাই লৈ ধুনীয়াকৈ মই এতিয়া চাকিকেইখৰ সজাই দিম। আৰু চাওকচোন বাৰু, এনেকৈ মই এনেই ঘূৰাই দিছোঁ। কেনে লাগিছে বাৰু? আৰু এনেকৈ মই চাকিকেইখৰ এতিয়া কলগছডালত এশোৰকৈ দি দিম। আৰু চাওকচোন, এনেকৈ মই দি দিছোঁ। মোৰ কথা কওঁতে বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজৰ বুলি একদম ক্ষমা কৰি ল'ব দেই। একদম খোজ মনেৰে ক্ষমা কৰি ল'ব আৰু ভুলবোৰ কমেণ্ট কৰি শুধৰাই দিব। এনেকৈ কলগছত চাকিকেইখন দিওঁতে ভাইটিয়ে আকৌ এনেকৈ আমাৰ বাটৰ কাষত এনেকৈ বাঁহ দুডালমান পুতি দিছে। আৰু এই বাঁহকেইডালৰ ওপৰত এনেকৈ এশোৰ ধুনীয়াকৈ চাকি লগাই দিছোঁ। ভাল লাগিছেনে বাৰু? আৰু এইফালে চাকিকেইখন জ্বলাই লোৱাৰ পিছত মা আৰু ভাইটিয়ে এনেকৈ দুয়োটাই সেৱা গ্ৰহণ কৰিছে। আমাৰ ঘৰত আৰু কোনো নাই, মা, মই, ভাইটিয়ে। আৰু এই হৈছে আমাৰ ঘৰৰ ফাইনেল লুকটো। এনেকৈ হেঙাৰত এফালে দি দিছোঁ টিউব লাইট, ভাইটিয়ে দিছে। আৰু আনফালে দিবলৈ আকৌ আমাৰ টিউব লাইট নাই, সেইকাৰণে আমি ইফালে দি দিছোঁ মমবাতি। চাওকচোন বাৰু। আৰু এইডাল হৈছে আমাৰ কলগছডাল। ভাল লাগিছেনে? আৰু এইটো হৈছে আমাৰ পদিলিটো। এনেকৈ ধুনীয়াকৈ চাকি জ্বলাই দিছোঁ। কেনে লাগিছে বাৰু?
নিশ্চয় ভাল লাগিছে, মোৰ কিন্তু বহুত ভাল লাগিছে। মানে আমি যিহেতুকে সৰু মানুহ, মনটো ডাঙৰ, কিন্তু আমি ইমান ডাঙৰকৈ পাতিব নোৱাৰি, যিখিনি পাৰোঁ তেনেকৈ পাতিছোঁ। আৰু এইফালে ভাইটিয়ে কলগছ আনিছিলে আৰু এতিয়া কলগছডাল জ্বলাই দিলে, চাওকচোন কি ধুনীয়া লাগিছে। আৰু এইবিলাক হৈছে খন্তেকীয়া বস্তু, অলপ টাইমৰ পিছত নোহোৱা হৈ যায়। আৰু এইফালে আহিলোঁ আমাৰ মানে কাষৰে বৌহঁতৰ ঘৰলৈ, সিহঁতৰ বুট খাবলৈ মাতিলে আৰু এইটো মৰম লগা টিকলা চাইছোন কি মৰম লাগে। আৰু এয়া আমাৰ বৌহঁতৰ ঘৰত আহিলোঁ আৰু বৌহঁতৰ লুকটো দেখাই দিলোঁ, ভাল লাগিছেনে। আৰু বৌহঁতে এনেকৈ মানে জ্বলাইছে চাকিবিলাক, ভাল লাগিছে। আৰু এইটো হৈছে টিকিলা, কি মৰম লাগে চাচোন, আৰু কি ধুনীয়াকৈ হাঁহি দিছে চাচোন, পুৰা বুট খোৱাত ব্যস্ত। আৰু এনেকৈ আহিলোঁ ওচৰৰে বৌ এটা ঘৰত, সিহঁতে ক'লে ব'লা আমাৰ ঘৰলৈ যাওঁ। এনেকৈ দেৱালী বুলি আৰু ঘৰ এটা ফুৰি আহিছোঁ। আৰু দেখিছানে, সেইটো হৈছে আমাৰ বৰদেউতাক, কেনে লাগিছে দূৰৰ পৰা। বাৰু অলপ ভাল লাগিছে, নিজে কৈছোঁ দেই, কিন্তু তেওঁলোকে নাহাঁহিব, নিজে কৈছোঁ। আৰু দেৱালী বুলি আমাৰ ঘৰতো যিহেতুকে শৰাই বঢ়াইছিলোঁ, সেয়ে বহুত আমাৰ ঘৰলৈও প্ৰসাদ খাবলৈ মাতি আনিলোঁ। এয়া বুট আৰু কুঁহিয়াৰে ধুনীয়াকৈ প্ৰসাদ দিছোঁ, আৰু বেলেগ একো নাই দেই, একদম চিম্পলকৈ পাতিছোঁ। এয়া বুট আৰু কুঁহিয়াৰ এনেকৈয়ে দিছোঁ। আৰু এনেকৈয়ে বৌহঁতক মানে এখন এখনকৈ পাত নিবলৈ দিলোঁ। আৰু এয়া মানে আমাৰ দুজনী বৌ আৰু টিকিলাই আহিছে দেই। এনেকৈ বৌহঁতক বুট খাবলৈ দি মা আৰু এজনী আমাৰ মামাৰ ছোৱালীজনী এনেকৈ প্ৰসাদবিলাক বিলাই ময়ো এখন লৈ ল'লোঁ, আৰু তাৰ পৰা মাক নমাই থ'বলৈ কৈছোঁ। এনেকৈয়ে আৰু বুট খোৱাত লাগি গ'লোঁ। আৰু দেৱালী বুলি যিহেতুকে ভাইটিয়ে এটা কাঁহী ঘৰণি আনিছিলে, আৰু কাঁহী ঘৰণিটো এনেকৈ জ্বলাই দিছোঁ। আৰু চাওকচোন কি ধুনীয়াকৈ কাঁহী ঘৰণিটো কৰিছে। আজিলৈ মোৰ ভিডিঅ' ইমানখিনিয়ে আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। মোৰ ফালৰ পৰা পুনৰ আপোনালোকলৈ দেৱালী বহুত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এতিয়ালৈ বাই বাই।